কিছু মিক্সিত পিচিত ললো চাউল গাজৰ আৰু মগু দাইল এয়া 2 ঘণ্টামান তিয়াই থৈ পিচি ললো চাউলে আৰু মগু দাইলে এতিয়া ইয়াত দিম এতিয়া নিমখ অলপমান দি থৈছিলো এটা বাটাৰ তৈয়াৰ কৰিছো যেটো নেকি তাৱাত দিলে ধুনিয়াকৈ ধোসাৰ নিচিনা হ'ব তেল লগালো ৰিফাইন তেল এয়া বাটাৰখিনি এনেকৈ দিলি উত্তাপাৰ বাটাৰ এয়া দিম এতিয়া তাত সৰু সৰুকৈ কাটি থোৱা টমাটৰ পিঁয়াজ মান ধনিয়া কেঁচা জলকীয়া অকণমান ওপৰতো তেল এনেকৈ লগাই দিব লাগে Wow, ready. Ready. এতিয়া ইয়াত টমাটৰ কেঁচা পিঁয়াজ সৰুকৈ কাটি থোৱা কেঁচা জলকীয়া ৱাও আৰু মান ধনিয়া এতিয়া ইয়াত অকণমান ওপৰফালে তেল দি দিব লাগে এনেকৈ লগে লগে এনেকৈ চাব লাগে জলকীয়া পাৰি নেকি টমাটৰ দহি ৰাইতা বনাইছো খিৰাৰ মানে তিয়হৰ প্ৰথমে দহিখিনি ফেটি লওঁ ফেটি ললো এতিয়া ইয়াত নিমখ পানী দিম যেতিয়া অলপ নিমখ ওকে নিমখ দিলো আৰু অলপ পানী দিব লাগিব আৰু হিচাপ এটাত বাস এতিয়া ইয়াত তেল গৰম কৰিলো মিঠাতেল তাতে দিছো এয়া তাৰপিছত দিছো এয়া সৰিয়হ গুটি 4 চামুচমান সৰিয়হ গুটি ফুটুৱাই ল'ব লাগে ধুনীয়া টেষ্টি আহে আৰু এয়া জিৰা দি চামুচ এইটো হৈছে তৰকাৰী লগাইছোঁ লগত এয়া জলকীয়া 2টা বস ইয়াত দি দিম এতিয়া এই ৰাজাখিনি ইয়াত এতিয়া দিম এই আমি খিৰাখিনি কদ্দুকছ কৰি থৈছিলোঁ বস এয়া দহি
ৰাইতা। এয়া ভাল লাগিছে। লাষ্টত টমাটৰ, মান ধনিয়া আৰু পিঁয়াজ দি দিম। এয়া মোৰ দেই, ময়ো খাবলৈ লওঁ। অ'কে, বাবাই। ভাল লাগিছে। কিমান নম্বৰ দিবা? কিমান নম্বৰ লাগিব? আজি এক পাইছে দেই। পিঠা আৰু বৰ ভাত